তো হেল্ল' গাইজ ৱেলকাম মাই ইউটিউব চেনেল। তো আজি আহিছোঁ মই বোনবাসীত পূজা চাব। চাওঁ আহক কি দেখা পাওঁ কি দেখা নাপাওঁ। মোৰ লগতে আপোনালোকেও চাই যাওক। ভিডিঅ'টো মিছ নকৰিব, ফাৰ্ষ্ট এণ্ড লাষ্টলৈকে চাই থাকক। মই এই ভিডিঅ'টোত আবুল ডাবুল বকিছোঁ, তাৰ কাৰণে চৰি। যদি ভিডিঅ'টো লাষ্টলৈকে চাই থাকে তেনেহ'লে গম পাব মই কেনেকৈ কি কৈছোঁ আবুল ডাবুল বোকাগিলা। এতিয়া চাই থাকক আগলৈকে ভিডিঅ'টো। আজি আমি বোনবাসী পূজা চাব আহিছোঁ। তো চাব ভিডিঅ'টো। মোৰ পাৰ্টনাৰটো বনাই আছে, মই আহিছোঁ তাৰ লগত। ইফালে ভিউটো চাই লওক, ছাতৰ ওপৰত আহিছোঁ। তো ভিডিঅ'টো চাব আৰু ছাবস্ক্ৰাইব। মন্দিৰলৈ যাওঁ অলপ সেয়া চেয়া কৰিব। তো এতিয়া সেয়া চেয়া ল'বলৈ যাওঁ এতিয়া চাই থাকক গাইছ। এতিয়া সেয়া ল'ব আহিছোঁ। গাইছ সেয়া ল'ব এতিয়া, তাৰপিছত মই ল'ম। ইউটিউবাৰৰ মেইন মালিকে সেয়া কৰিব গৈছে। তো ভাবক আৰু আপোনালোকে ফেমিলি সকলোকে সেয়া কৰিছে বুলি। Impak apa lagi? Impak apa lagi? Impak kan? Kasih. Ini. Bentar lagi ini. Ini apa lagi? Ini berapa? Hai guys. Mana yang mau jual video so আপনারা কয় করে যাই করে ওই কি কি কোন কি কোন বাকি ভিডিও সো আমি কি বলবো সো আপনারা সব লাইক কমেন্ট করব আমি তো চেষ্টা করব ও ওই আরে কথা এই কথা বলে দাও না বাস নেই कहते बोले लेकिन पाक खुली बोले इधर कोहे बजाबी बोल क्या नामটো বন্ধ কৰিল কিয় বা নামটো দেখুৱাব পাইছিলোঁ অলপ তো পাৰে দেখাই দিম। এতিয়া প্ৰসাদ দি আছে ইয়াতে, প্ৰসাদ আৰু কি কিবিলাক ব্লগ চাই খালে প্ৰসাদ খিচাৰি পানী খাম ৰ এই গাইজ এতিয়া পানী খাম মানে পানী ভাল না বেয়া
পানী খাম পানী আপোনালোকেও খাব যদি খাব পাৰে চাং দি খাব নেকি খাই লওক আপোনালোকে খাই লওক যি নহওক কিয় বেয়া হ'ব চ' গাইছ এতিয়া পানী খোৱা মানে পানী খোৱা কিবাটো বনাই দিছে আৰু চ' ইয়াতে খিচাৰি খাব পাৰে আপোনালোকে তো এতিয়া বুট চুট আছে মানে যদি খাব বিচাৰে তো এইটো ইয়াতে মানে কি লিখা আছে আপোনালোকে পঢ়ি চাব পাৰছ মই পঢ়ি নুশুনাও চ' এতিয়া ঠিকছে গৰম দিছে চ' আমি মন্দিৰৰ পৰা ওলালোঁ চ' এতিয়া আমি আৰু বেলেগ ঠাইলৈ যাওঁ অঁ পূজা শেষ ন আজি কেইদিন হয় 7 দিন হ'ল অঁ আজি শেষ না অঁ তেনেহ'লে আহিছোঁ কৰি চ' ইয়াতে কিনিব পাৰে আপোনালোকে যদি আহে চ' পূজাৰ বস্তু চ' আমি এতিয়া মেলাত গৈ আছোঁ কিবা কিবি দেখা পাওঁ নেকি ভাঙা বজাৰ চ' আজি বোলে লাষ্টে বিহুতক সুধিলোঁ চ' আমি কি দেখা পাওঁ কি দেখা নাপাওঁ চ' আপোনালোকেও চাই থাকক চ' আজি বোলে ভাঙা বজাৰ ভাঙাই দিছোন দে এই বাণিজ্য মানে ভাঙি যাব আৰু চ' হোটেল চোটেল মানে আছিলে এতিয়া আজি লাষ্টটো তাৰ কাৰণে নাই আৰু বেছি চব শেষে চ' এতিয়া আমি আগলৈ যাওঁ ৰ কি দেখা পাওঁ কি দেখা নাপাওঁ চ' সেয়া আমি এতিয়া একো খাব পৰা নাই চ' হোটেলততো তুলি চব মানে যাবই আৰু চ' এইটোৱে আছিল মন্দিৰটো তো ইয়াতে কাপোৰ দোকানো আছে চ' কাপোৰৰ মানুহটো নাই নেকি চ' ইয়াতে কাপোৰ চাপোৰ বিক্ৰী কৰি আছে চ' ৰাভা কাপোৰ আছে চ' এই বড়ো দখনা চ' বহুত আছে বাবু কি লাগিব ছোৱালীৰ কাৰণে খাৰু সোণা মাৰা ফটা চটা কি লাগে আপোনালোকক চব পাবি এইটো বাবুটো পুৰা মানে বন্দুক লৈ পেলাই পুৰা ঘূৰি আছে চ' এতিয়া কিতে চবেলে ঘৰৰ বস্তু আছে চাগে চ' কিবা কিবি চ' এতিয়া ঘৰৰ বস্তু লাগিব নেকি পিছত ল'ম চ' ব্লগ এতিয়া আগলৈ যাওঁ চ' এতিয়া পূজাৰ বস্তু আছে চাই লওক আপোনালোকেও 50-60 লাগে বোলে আমাক কি হয় সুৰা কিবা বস্তু ল'ব চাগে তাৰ কাৰণে চাই আছে চ' এতিয়া ব্লগ আগলৈ যাওঁ আৰু ইফালে যাবই আৰু চাগে পুৰা বন্ধই কৰি থৈ দিল শুনা লাগব শুনা নকপালিছ সোণা মালা নকপালিছ লাগব লাগিব নেকি এই বোলে কেক ভাল কেক আছে চ' আমাক এতিয়া নালাগে আমি ভিডিঅ'য়ে কৰিব আহিছোঁ তো চ' কি এই আমাৰ ধনজিত বৰাই বোলে চশমা লৈ যাব চশমা এইয়া চশমা লাগিব নেকি ঘড়ী লাগিব পিটি লাগিব চব বেষ্ট এইয়া ছোৱালীবিলাকৰ কাৰণে মালা খাৰু সোণা এই বহুত বস্তু মানে হাবি যাবি লাগে নেকি এতিয়া পঢ়ি চাওকচোন কি আছে চালে এইটো আছে একে কিবা কিবি আছে সোণা খাৰু বহুত বস্তু চ' ই আৰু আগলৈ যাওঁ এই জিলেপি দোকান পূজা চাব আহিছোঁ জিলেপিটো খাওক আপোনালোকে জিলেপিটো বেষ্ট হয় এয়া খুৰা এতিয়া বনাই আছে জিলেপি তো খুৰা আজি লাষ্ট বজাৰ না লাষ্ট বজাৰ অঁ ইফালে কিবা আছিলে চাগে মানে শিলা ঠিলা ইফালে কিবা আছে চ' আমি তাতে যাই আছোঁ মানে আমিয়ে লাষ্ট গম পাইছা নাই চ' মানে আমিয়ে লাষ্ট পুৰা জোচ মানে আজি দোকানে সুধি আছে এটা বস্তুৱে বেয়া এইবিলাক চাটোত যায় পুৰা মানে পুৰা পেলাই দিছে মানে এক জাগাতো নেপেলাই মানে পুৰা লেঠাৰি মানে ডাষ্টবিন দি আছে নাই ডাষ্টবিন চাওক নাই একবাৰ বগা হৈ আছে আৰু ইফালে কালি ফাংচন গেল চাগে তাৰ কাৰণে বগা হৈ আছে মিনা বজাৰ চাম এইফালে পঞ্চ মানে উঠি চাওক এই গাড়ী আছে গাড়ী ঘূৰাব পাৰিম নোৱাৰিবা ঘূৰাব নোৱাৰে নেকি কাৰেণ্টটো হৈছে
গাড়ী গাড়ী পিপিত হেণ্ডেলটা ঘূৰাব পাৰে ইয়া চ' এতিয়া এইফালে যাওঁ এই মানে হেলিকপ্টাৰ আছে আপোনালোকে হেলিকপ্টাৰত থ'ব পাৰে চ' সৰু ওচৰ আছে আৰু মানে গাড়ী ঠাড়ী বেগে পঞ্চ এতিয়া উল্টিব পাৰে কাৰোবাৰ যদি বেগৰুলো মাৰিব নাজানে তে বেগৰুল শিকি ল'ব পাৰে এইটো চাওক কি সৰু কয় মিনা এতিয়া বজাৰ কয়া মিনা বজাৰ চুইমিং পুল বুলি কোৱা হয় হয়নে নহয় নাজানো হ'ব পাৰে চাগে চুইমিং পুল বুলি কিন্তু যদিও আমাৰ কোৱাটো ভুল হৈছে চৰি আমাৰ কমেণ্ট কৰিব কমেণ্ট কৰিব যদি আমাৰ কোৱাটো ভুল হৈছে চুইমিং পুল নহ'ব পাৰে চাগে চ' আমি চুইমিং পুল বুলি ভাবিছোঁ সেই পিতল মাৰা গাড়ী দিয়া সেনেকৈ হ'ব কি কিবা বস্তু নাজানো দে কিবা কয় পিতল মাৰা গাড়ী দিয়া মাটিতে ৰেল ইফালে ৰেল আছে মাটিতে ৰেল ভাঙা বজাৰত মাতি আছে মানুহ টিকেট 50 টকা মাত্ৰ কম ইয়াতে দাম শেষ কৰিব আজি লাষ্ট বজাৰ তো ইয়াতে শেষ কৰিব এতিয়া যাম কোম্পানী এয়া বিছনা কি কয় বালিচৰ ৱাক পিঞ্জি ফুচকা তুচকা খাব পাৰে বহুত চলা ফুৰ আছে ৰে লাইটো ল'ব পাৰে 100 টকা 100 টকা 100 টকা 100 টকা লাগিব লটাৰীহে আছে লটাৰী ভাগ্য লটাৰী আছিল চাগে তাৰে চাইকেল ৰাখিছে কিন্তু নিদেই চাইকেলখন কেতিয়াও এইয়া এইগিলাখান ঘূৰাই দিব পাৰে কাপোৰ বাচি থাকিব পাৰে ঘূৰাই দিয়ক কাপোৰ বাচি থাকো 100 50 টকা কি কয় এতিয়া ছোৱালীসকলে কমেণ্ট কৰি জনাবচোন আচাৰ আচাৰ আচাৰে কোনটো ভাল লাগে আপোনালোকক কমেণ্ট কৰি জনাবচোন এইকেইটাৰে আচাৰ কোনটো ভাল লাগে আপোনালোকক খাবলৈ কমেণ্টত জনাওকচোন কিমান কৰি পোৱা কিমান কৰি বিচাৰি 75 ভাই 75 ঠিকে আছে ये জ্বালা আচাৰ এতিয়া জ্বালা আম এয়া কি कल जो कल वो इतने बाल्टी फिर भी क्या करेगा यार যি নহওক বালিচৰ ৱাক 100 টকা এতিয়া বাণিজ্য মেলা এই জোতা লাগব চেণ্ডেল লাগব মজা মজা মাল নতুন নতুন চ' এইখন হোটেলৰ নামখন মই আকৌ দেখাই দিছোঁ ৰ'বা হা হোটেলৰ নামটো দি আছোঁ চ' হোটেলৰ নামটো চাওক এবাৰ আৰু হোটেলত কি মাল খাওক দবাওক কেনেকুৱা লাগে খাই দেই মাল বনাব চ' যদি ভিডিঅ'টো ভাল লাগিছে তাৰ লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলত নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব চ' এতিয়া বাই বাই নেক্সট ভিডিঅ'ত কালি লগ পাই আছোঁ বাই বাই ঘৰত যাওঁ আমি চোন মানে পূজা চাই কিনে যোন প্ৰসাদে খাব পাহৰি গৈছিলোঁ ব্ৰই বোলে প্ৰসাদ খাব চ' নামটো কৈ দিবি নেকি একবাৰ হা কবি নেকি ভণ্টি না বাইদেৱে না কি হৈ আছে নামটো নকাই বোলে চ' নাজানো কিয় বা নকল চ' এতিয়া দাবাই আছে আমাৰ বড়োৱে প্ৰসাদ খাই পুৰা দাবাই আছে চ' গাইজ বাই বাই ভিডিঅ'টো এনেকৈ লাইক কৰিছোঁ চ' ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি ছাবস্ক্ৰাইব হেল্ল' গাইজ চ' ভিডিঅ'টো এইখিনি আছিল ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলত যদি নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব চ' মই এইটো ভিডিঅ' যোৱাকালি ৰাতি 2:15 মানত এডিট কৰিছিলোঁ চ' 3:30 মানত এডিট কৰা হৈছিল মোৰ চাগে চ' বহুত ৰাতি হৈছে চ' থেংক ইউ নতুন